আজি ইণ্ডিয়ান পাছপোৰ্টৰ মানে অৱস্থাই নাই, আনকি তাত এক্সট্ৰা কৰা মেচিন এটা পৰ্যন্ত নাই। আমাৰ চৰকাৰে ডেভেলপাৰ নামত কি কৰে, বোলে অহা বছৰ আমি আৰু 1 লাখ চাকৰি দিম। তো হেল্ল' গাইজ, আপোনালোকে এইকেইদিন হয়তো নিশ্চয় চাৰিওফালে শুনিয়ে আছে যে আমাৰ দেশখনৰ নামটো বোলে এতিয়া সলনি কৰি দিব, মানে এতিয়া ইণ্ডিয়াৰ পৰা আমাৰ দেশখনৰ নাম ভাৰত কৰি দিব। যিহেতু আমাৰ মানে ধৰক অফিচিয়েলি আমাৰ দেশখনৰ নাম বা ইণ্টাৰনেশ্যনেলি মানে সকলোৱে আমাৰ দেশখনৰ নাম ইণ্ডিয়া বুলিয়ে জানে, এতিয়া চাৰিওফালে মানে অফিচিয়েলি আনঅফিচিয়েলি চব বোলে মানে ভাৰত কৰি দিব। বাৰু ঠিকেই আছে, ভাল কামেই কৰিছে, কিন্তু মোৰ মতে এইটো সিমান এটা ভাল সিদ্ধান্ত নহ'ব। এতিয়া মানে ইয়াৰ কাৰণ চাওক, ধৰক ইণ্ডিয়া শব্দটো কিমানত ব্যৱহাৰ কৰা গৈছে। ধৰক আমাৰ ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ইণ্ডিয়ান নেভি, তাৰপিছত IPS বা ইণ্ডিয়ান ৰেলৱে, তাৰপিছত আমাৰ স্পেচ এজেঞ্চি ইছৰ', তাৰপিছত ইণ্ডিয়ান ৰিজাৰ্ভ বেংক, আনকি মানে টকা পইচাবোৰতো আমাৰ ইণ্ডিয়া শব্দটো লিখা আছে। গতিকে যদি সলনি কৰিব লাগে নহয়, এই আটাইবোৰ সলনি কৰিব লাগিব। ধৰক ইমানবোৰ উলট পলট কৰোঁতে ধৰক মানে যিমানখিনি কষ্ট হ'ব ন, যিমানখিনি মানে আৰ্থিক কষ্ট হ'ব বা মানসিকভাৱে কষ্ট হ'ব, সিমানখিনি যদি আমাৰ দেশখনৰ যদি ডেভেলপৰ কাৰণে চেষ্টা কৰিলেহেঁতেন, তেতিয়াচোন বহুত আগবাঢ়ি যাব। আৰু ধৰক আমাৰ আজি ইণ্ডিয়ান পাছপোৰ্টৰ মানে অৱস্থাই নাই। আপুনি যদি কোনোবা এখন দেশলৈ যাব বিচাৰি ন, বেলেগ দেশলৈ, তেতিয়াহ'লে আপোনাৰ ভিজা আহোঁতে মানে এবছৰ পাৰ হৈ যাব। তাৰপিছত ধৰক আমাৰ যি ইণ্ডিয়ান মানে ৰুপিজৰ ভেলু দিনক দিনে তলৰ ফালে গৈ আছে, আৰু সেইবোৰত মনোযোগ দিব লাগে ন, মানে কি যে কৰি থাকে এইবোৰ। আৰু আমাৰ চৰকাৰখনে কিবা নলগা বস্তুবোৰত লাগি থাকে। যিহেতু ধৰক আমাৰ দেশখনৰ নাম এতিয়া বৰ্তমান চবেই মানে গোটেই সমগ্ৰ পৃথিৱীয়ে ইণ্ডিয়া বুলিয়ে জানে, গতিকে তাৰ নামটো সলনি কৰি এতিয়া দেশভক্তি দেখুওৱাৰ কোনো প্ৰশ্নই নুঠে ন। আৰু ধৰক যদি আপোনালোকৰ দেশভক্তি দেখুৱাবলৈ ইচ্ছা আছে, তেতিয়াহ'লে আমাৰ দেশখনৰ মানে ডেভেলপৰ কাৰণে চেষ্টা কৰক। এতিয়া ধৰক আগতে আছিল বাৰু, আমাৰ নামটো ভাৰতেই আছিল, আগতে পৌৰাণিক গ্ৰন্থবোৰতো লিখা আছে আমাৰ দেশখনৰ নাম ভাৰতেই আছিল। কিন্তু এতিয়া স্বাধীনতাৰ ইমান বছৰ পিছত আৰু তাত সংশোধন কৰিবলৈ একো প্ৰশ্ন নুঠে। আমাৰ ওচৰতে আছে নলবাৰী মেডিকেল কলেজখন, আৰু সেইখনৰ নামত বোলে তাতে কোম্পানীয়ে প্ৰায় আমাৰ 30,000 কোটি টকা দিছিল। গতিকে আপুনি যদি তাত যায়, মানে এতিয়ালৈ আনকি তাত এক্সট্ৰা কৰা মেচিন এটা পৰ্যন্ত নাই। বাৰু দেখাম মই একদিন আপোনালোকক সেই মেডিকেলখনৰ অৱস্থা কেনেকুৱা বৰ্তমান। তাৰপিছত ধৰক আমাৰ যদি ৰেলৱে ব্যৱস্থাৰে কথা কওঁ, মানে ৰেলৱে ব্যৱস্থা আমাৰ আগৰ তুলনাত বহুতখিনি উন্নত হৈছে। হ'লেও ধৰক আমাৰ বৰ্তমান এতিয়া ইণ্ডিয়াৰ চবতকৈ ফাষ্টেষ্ট ট্ৰেইনখন হ'ল আমাৰ বন্দে ভাৰত, আৰু সেইখনত স্পীড হ'ল 160 কিলোমিটাৰ/আৱাৰ। তাৰপিছত যদি আমি আমাৰ দেশতে লাগি থকা আমাৰ চাইনাখনক চাওঁ, তাৰ চবতকৈ স্পীডত যোৱা ট্ৰেইনখন হ'ল আপোনাৰ চাংহাই, মই ফটোখন দেখাই দিছোঁ আপোনালোকক, চাংহাই মেগনাল বুলি এখন ট্ৰেইন আছে, তাৰ টপ স্পীড হ'ল 430 কিলোমিটাৰ/আৱাৰ। গতিকে চাওক, 430 কিলোমিটাৰ আৰু 160, গতিকে আৰু বহুতখিনি ডেভেলপ হ'বলৈ বাকী আছে। ধৰক আমাৰ চৰকাৰে ডেভেলপাৰ নামত কি কৰে, বোলে অহা বছৰ আমি আৰু 1 লাখ চাকৰি দিম। মানে তেনেকৈ চাকৰি দিলে ডেভেলপ হ'ব নেকি, বা কিমানক চাকৰি দিব? চবকেতো চাকৰি দিব নোৱাৰে ন, ইমানটো পষ্ট নাই ন ক'তোৱে। বা ধৰক সেইটো লাগিলে মানে BJP হওক বা অন্য চৰকাৰেই হওক, কোনেও নোৱাৰে ইমান। গতিকে ধৰক আমাৰ যদি সঁচাকৈ ডেভেলপ কৰিবলৈ হয়, তেতিয়াহ'লে আপোনালোকে অলপমান উদ্যোগীকৰণৰ ক্ষেত্ৰত মানুহক আগবঢ়াই দিয়ক, বা ব্যৱসায় প্ৰতিষ্ঠানবোৰ অলপমান বঢ়াবলৈ সুবিধা কৰি দিয়ক, বা ধৰক বিজনেছ লোনৰ ব্যৱস্থাটো অকণমান সহজ কৰি দিয়ক। এতিয়া ধৰক মই আমাৰ অসমৰে কথা কওঁ, এইবোৰ যে আমাৰ মাহে মাহে যে আঁচনিবোৰ দি আছে, ধৰক অৰুণোদয় হওক বা এনেধৰণৰ আঁচনিবোৰ, এইবোৰ দিয়াতকৈ যদি মানে বিজনেছ লোনৰ ব্যৱস্থাটো অকণমান সহজ কৰি দিয়ে, তেতিয়াচোন মানে বেছি ভাল হ'লহেঁতেন। আৰু ধৰক যিখিনি মানুহে বা ব্যৱসায় বাণিজ্য কৰিবলৈ ইচ্ছুক হয়, সেইখিনিক যদি মানে অকণমান যদি আৰ্থিকভাৱে সহায় কৰিলেহেঁতেন, বা ধৰক তেতিয়াচোন মানে অৰুণোদয়ৰ দৰে আঁচনিবোৰৰ কোনো দৰকাৰেই নাছিল তেতিয়া। আৰু সেইদিনা মানে হিমন্ত মই এখন মিটিঙত মই কৈ থকা শুনিছিলোঁ যে তেওঁ বোলে মানে অহাবাৰ 1 লাখ টকা মানে ব্যৱসায় কৰিবলৈ ল'ৰা ছোৱালীবোৰক দিব, আৰু মানে এনেই দিব। ধৰক আপোনালোকে এনে কোনে খুজিছে, এনেইতো খোজা নাই না, আপোনালোকে ঋণ হিচাপত দিয়ক, যাতে ধৰক
ঋণ হিচাপত দিয়ক মানে আৰু আমাৰ দৰে সাধাৰণ মানুহবোৰেতো ঋণ লৈ কিনেতো নপলাই ন ডাঙৰ ডাঙৰ মানুহবোৰে মানে ব্ৰেইন পৰিশোধ কৰিব নোৱাৰিলে দেশ এৰি পলায় আপোনালোকক আমাৰ দেশৰে এটা ফেক্ট কওঁ যে আমাৰ দেশত বোলে 95% পইচা মাত্ৰ 5% মানুহৰ লগত আছে আৰু 5% পইচা 95% মানুহৰ লগত আছে গতিকে ভাবি চালে আচৰিত লাগে কিন্তু এইটো বাৰু আজিলৈ ইমানেই আছিল আৰু যদি কোনোবাই কিবা মই ভুল কোৱা বুলি ভাবিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবচোন আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে আগলৈ আৰু বেলেগ টপিকৰ সৈতে লগ পাম ধন্যবাদ